তাং সকলোলৈকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা মেডামেফি অনুষ্ঠানলৈ। আৰু এই মেডামেফি অনুষ্ঠান অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটা মহকুমা ভিত্তিত মাৰ্ঘেৰিটাৰ উলুপ নামে ঠাইত। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। উপাসনাৰ আৰাধনা কৰি আহিছে। সেইদৰে মহাপ্ৰকৃতিৰ সৌৰ মহাসূৰ্যৰ সৰ্বশক্তি চিত লাম চামে গীত মাত বাদ্য সুৰ আদিৰ উৎস পিতৃৰ। এই সাত শক্তি হৈছে বজ্ৰ বিজুলী নিয়ৰ হিমকণা পোহৰ নদ নদী জলধাৰা শিলাপৃষ্টি ধুমুহা বিল জুৰি নিজৰা ইত্যাদি। এই সকলোকে প ফি চু আখ্যাৰে অন্য সাত শক্তিৰূপে ফি কাউ ন ফি লেবা ফি গাতিয়াল পলিখা মেলিখা পি ফাও চি চক চিদাম পলি কৈ পালিকা স্বৰূপে বৰগছৰ তলত পূজা পাতল নৈবেদ্য আগবঢ়াই পূজাৰ শেষত সৃষ্টিৰ একক শক্তি পুৰুষ প্ৰকৃতিৰ ৰূপত পুৰুষ মহিলাই ফিলাই লুমখাম নৃত্য কৰে। টাই আহোমসকলৰ বিশ্বাস পৰম্পৰাত ইয়াৰ পিছৰে পৰাই জনসমাজত লাস্য নৃত্য আৰু নৃত্য গীতৰ প্ৰচলন আৰম্ভ হয়।
কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।